সাৱধান ৰাজ্যত ওলাইছে প্ৰতাৰক ইউটিউবাৰ চেনেল প্ৰমোচনৰ নামত ধন লৈ কৰে প্ৰতাৰণা ফ্ৰম আছাম ইউটিউব তথা ফেচবুক চেনেলৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ফটোত দেখা এইজন তথাকথিত ইউটিউবাৰৰ নাম জাহিদ নিজকে ডাঙৰ ইউটিউবাৰ হিচাপে দম্ভালি মাৰি ফুৰা এওঁৰ আছে ফ্ৰম আছাম নামৰ এটা ইউটিউব চেনেল আৰু এটা ফেচবুক পেজ এইজন তথাকথিত ইউটিউবাৰৰ কৰ্মকাণ্ড শুনিলে আপোনাৰ চকু কপালত উঠিব আজিৰ পৰা প্ৰায় 4-5 মাহ পূৰ্বে ভণ্ড ইউটিউবাৰ জাহিদে আৰ্মিক্স আছাম নামৰ ইউটিউব চেনেল তথা ফেচবুক পেজৰ গৰাকী ৰেহেমনৰ পৰা চেনেল প্ৰমোচন কৰি দিয়াৰ নামত নগদ 1700 টকা লৈ চেনেল প্ৰমোচন কৰাৰ বিপৰীতে প্ৰতাৰণা কৰাৰ উঠিছে গুৰুতৰ অভিযোগ জাহিদে ৰেহেমনৰ পৰা টকা লোৱাৰ কিছুদিন পাছতে ৰেহেমনৰ ফোন নম্বৰ বিজি কৰি ৰাখে পাছত উপায়বিহীন হৈ ভুক্তভোগী ৰেহেমনে জাহিদৰ সতীৰ্থ এগৰাকীক মোবাইল ফোনযোগে কথাখিনি অৱগত কৰে ৰেহেমনক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ জাহিদৰ সতীৰ্থ আৰু ৰেহেমনৰ মাজত হোৱা কথোপকথন ৰেকৰ্ডিং কৰি কিছু অংশ সামাজিক মাধ্যমত বিকৃত ৰূপত প্ৰচাৰ কৰে তথাকথিত ভণ্ড ইউটিউবাৰ জাহিদে এতিয়া ভুক্তভোগী ৰেহেমনে ন্যায় বিচাৰি কাষ চাপিছে সংবাদ মাধ্যমৰ নিউজ ডেস্ক রিপোর্ট এআর টাইম কালকে একসাথে বুঝা যাবে না সব ওটা না আমি তোমাকে কি কই শোনো হ্যাঁ হ্যাঁ তার মানে আমার একটা ইম্পর্টেন্ট ফোন আইছিল হ্যাঁ হ্যাঁ তো কালকে আমার ইমার্জেন্সি ধুবড়ি যাওয়া লাগে ঠিক আছে তো আমি কালকে লক করা হম না আমি লক করবো না আমি টেয়া ভাই আমার ফোন পে টেয়া দিবার গাও ঠিক আছে যদি সামনে পয়সা নিয়ে যাও না ইম্পর্টেন্ট কথা আছে যাও এক মাস পরে দেখা করো না করো বাদ যাও তাই নি হ্যাঁ তাহলে এই যে আমার একটা কথা শোনো হ্যাঁ 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 কও ফোন পে যদি টেয়া ডাইলে না দেখারো তাহলে আমি ওরও রস করবো কালকে থেকে তোমারও রস করবো আমি আবার শুরু করবো আমারে উইদাউট টেক মাই পারমিশন আমারে একচুয়ালি হসাকু মানে অরিজিনালি হসা জাহিদ মোর বরা পয়সা লইছে একদিন মানে মোর একটা ইউটিউব চ্যানেল আছে এবং ফেসবুক পেজ আছে যে মোর চ্যানেলের নাম হল আর্মিক্স আসাম আমি এজন ইউটিউবার হয় সৰু কন্টেন্ট ক্রিয়েটর তো মোর চ্যানেলত মানে ভিউজটো কম আহে আর ফলোয়ার্সটো কম হয় সেই কারণে মই জাহিদ ডাঙৰ ক্রিয়েটর সেই কারণে মই জাহিদৰ লগত লগ কৰিবৰ কাৰণে গেছিলো লগ কৰাৰ পিছত জাহিদক মই কৈছো যে জাহিদ মোর চ্যানেলটো প্ৰমোট কৰিব লাগে জাহিদ তার পিছত জাহিদ মোক কৈছে যে ৰেহমান যদি তুমি চেনেল প্ৰমোট কৰা তেন্তে পইচা লাগিব তার পিছত মই কৈছো কিমান লাগিব মোক কৈছে যে ইমান পইচা তো আপুনি দিবা নোৱাৰে মই কৈছো কিমান লাগে মোক কৈছে যে 40-50 হাজাৰ টাকা লাগিব তেতিয়াই মই কৈছো যে জাহিদ মই তো ইমান পইচা দিবা নোৱাৰো কাৰণ মই কামলা বেচাল লৰা হয় যে মই কাম কৰি খাওয়া ইমান পইচা তো মোৰ লগত নাই তাৰ পিছত জাহিদে মোক কৈছে কিমান দিবা পাৰিবা তাৰ পিছত মই কৈছো যে মই আপোনাক 3000 টাকা দিবা পাৰিম যে 3000 টাকা দিবা পাৰিম আপুনি প্ৰমোট কৰিব নেকি তাৰ পিছত জাহিদে নিজে মুখে স্বীকাৰ কৰিছে যে মই প্ৰমোট কৰি দিম 3000 টাকা আপুনি দি দিয়ক তাৰ পিছত মই কৈছো যে জাহিদ মোৰ লগত তো কেশ টাকা পুৰা 3000 টাকা নাই মোৰ লগত আছে 1700 টাকা তো তাৰ পিছত জাহিদে মোক কৈছে যে আপুনি 1700 টাকা দি যাওক যে মোৰ লগত 1700 টাকা আছে আপোনাক মই আজি 1700 টাকা দি যাইছো বাকি টাকা যিমান থাকিব 2 বা 1 দিন পিছত আপোনাক টাকাটো মই ৰিটাৰ্ণ দি দিম তাৰ পিছত জাহিদে নিজে মুখে স্বীকাৰ কৰিছে ঠিক আছে হ'ব এন্তে কিন্তু বহুত টাকা পয়সা লৈছে মানে 1700 টাকা আছে দিছো তাৰ পিছতো মানে আৰু জাহিদক বহুত টাকা পয়সা মই দিছো মিমিকম 5 পৰা 10000 টাকা মোৰ মিমিকম 5 পৰা 10000 টাকা মোৰ পৰা জাহিদে লৈছে লোৱাৰ পিছত মই জাহিদক ফোন কৰো জাহিদে মোৰ ফোন ৰিসিভ নকৰে পিছত মই জাহিদক ফোন কৰো মই কও যে জাহিদ মোৰ চেনেলটো তো আপুনি প্ৰমোট কৰি নিদিলে তেন্তে আপুনি কি কৰিলে আপুনি মোৰ পৰা পইচা লৈছে মোৰ চেনেলটো তো এতিয়া আপুনি প্ৰমোট কৰি দেৱা নাই তাৰ পিছত জাহিদে কয় আজি নহয় কালি কৰিম আজি নহয় কালি কৰিম এনেকা কৈ বহুত দিন হৈ গেল তো বহুত দিন হৈ গেল মানে মোৰ খং উঠি গেল যে জাহিদে মোৰ পৰা পইচা লৈছে আৰু মোৰ ফোন প্ৰমোট নকৰে আৰু মোৰ ফোন নতুলে মোৰ ফোনটো মানে মোৰ নাম্বাৰটো বিজি মানে মোৰ নাম্বাৰটো ব্লক কৰি ৰাখিছে জাহিদক ফোন কৰিলে ব্লক কৈ দিয়ে যে ফোন নালাগে তাৰ পিছত মোৰ দিমাগত আহিল যে জাহিদের লগত জাহিদের গার্লফ্রেন্ড থাকে মানে জাহিদের গার্লফ্রেন্ড তাৰ পিছত মই ভাবিছো যে জাহিদৰ গার্লফ্রেন্ডক মই ফোন কৰিম
ফোন কৰি সুধিম জাহিদ ক'ত আছে। তাৰপিছত মই জাহিদৰ গাৰ্লফ্ৰেণ্ডক মই ফোন কৰিছোঁ যে জাহিদৰ লগত ফোন ৰিচিভ কৰিছে। জাহিদৰ গাৰ্লফ্ৰেণ্ডে মোক কয় যে কি হৈছে। মই কৈছোঁ দিদি মই ৰেহমান কৈ আছোঁ, জাহিদৰ লগত কথা পাতবা লাগিছিল। তাৰপিছত জাহিদৰ গাৰ্লফ্ৰেণ্ড মোক কয় যে আপুনি জাহিদক কি ক'ব মোক ক'লেই হ'ব। তাৰপিছত মই কৈছোঁ ঠিক আছে তেন্তে আপুনি শুনক যে জাহিদ মোৰ পৰা পইচা লৈছে, জাহিদ মোৰ পৰা পইচা লৈছে, পইচাটো মোক দেৱা নাই। আপুনি জাহিদক কৈ দিয়ক জাহিদ মোক পইচাটো দি দিবা কাৰণে কৈ দিয়া আপুনি। তাৰপিছত জাহিদৰ গাৰ্লফ্ৰেণ্ডে মোক কৈছে যদি আপোনাৰ পইচা লাগে তেনেহ'লে আপুনি বৰপেটা আহক, বৰপেটা আহিকে পইচা লৈ যাওক। তাৰপিছত মই কৈছোঁ যে মোৰতো ইমাৰ্জেঞ্চি এটা কাম আছে, ধুবুৰী যাব লাগে, ইমাৰ্জেঞ্চি ধুবুৰী যাব লাগে, আপোনাৰ লগত আমি লগ কৰিবা নোৱাৰো। তেন্তে আপুনি এক কাম কৰক যে আপোনালোকে মোৰ পইচাটো আপোনালোকে মোৰ ফোনত পঠাই দিয়ক। তাৰপিছত জাহিদৰ গাৰ্লফ্ৰেণ্ড ডাইৰেক্টলি কৈ দিয় যে আপুনি যদি বৰপেটা লগ কৰিবৰ কাৰণে আহে তেন্তে পইচা পাব, আৰু যদি লগ কৰিবৰ কাৰণে নাহে তেন্তে আপুনি পইচা নাপাব। তাৰপিছত মই কৈছোঁ যে ঠিক আছে আপোনালোকে যদি মোৰ ফোনত পইচা নিদিয়া তেন্তে আমি তোমাকো ৰষ্ট কৰিম, তাকো ৰষ্ট কৰিম, মানে জাহিদকো ৰষ্ট কৰিম। এইখিনি কথাখিনি ছ'চিয়েল মিডিয়াতে ফৰমাৰ্চাম জাহিদ মানে মিথ্যা অপৰাধে বহুত ব্লেকমেইল কৰি আছে মোক, আৰু উল্টা পুল্টা ব্লেকমেইল কৰি আছে, আৰু লগত মোৰ নাম্বাৰটো ভাইৰেল কৰি দি আছে। যে আমি এটা কথা ক'বলৈ বিচাৰিছোঁ যে জাহিদৰ লগত মোৰ লগত কি হৈছে সেইটা একো মেটাৰ নাই, কিন্তু জাহিদে যে মোৰ নাম্বাৰটো ভাইৰেল কৰিলে, আৰু জাহিদে যে এটা সৰু ক্লিপ ইউজ কৰি যে ব্লেকমেইল কৰা এনেকুৱা কথা যে কৈ আছে, জাহিদৰ নামত মই মানহানি কেছ দিম।